শ্ৰীৰাম। আজি আমি এটা পুৰণা ধৰ্মীয় উৎসৱ উপভোগ কৰিবলৈ গৈ আছোঁ আৰু সেই উৎসৱটোত ক'ত কেনেকুৱা কৰি উদযাপন কৰে, সেই উৎসৱটোৰ মুখ্য উদ্দেশ্যবিলাক কি, সকলোখিনি আমি আপোনালোকক জনাই আছোঁ। আহক আমি সকলোৱে সেই উৎসৱটো চাবলৈ গৈ আছোঁ। আমাৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে সঁচাই মনৰ পৰা, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব এইটোৰ কাৰণে কৰিব আপোনালোকে। আমি পুৰণি যিমান তথ্য আছে, উৎসৱ আছে, সকলোবিলাকে আমাৰ চেনেলতে পাব। ফাৰ্ষ্ট টাইম আমি এইটো আৰম্ভণি কৰিছোঁ আৰু আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি আগুৱাই যাব নোৱাৰিম। যিমান পাৰে সিমান আপোনালোকৰ ছাপোৰ্ট লাগিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। আৰু হয়তো আপোনালোকক এনেকুৱা তথ্য কিছুমান দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, য'ত নেকি ধৰক আপোনালোকে হয়তো কোনোদিনে গম নোপোৱা বা আপোনালোকৰ যি ল'ৰা ছোৱালী নৱপ্ৰজন্ম সেইবিলাক জনাৰ কাৰণে দৰকাৰ। তো সেইটোৰ কাৰণে আমি আগবাঢ়িছোঁ, আমাক ছাপোৰ্ট। আহি বৰ্তমান আমি যিখিনি ঠাই আহিম বুলি ভাবিছিলোঁ বা যলৈকে আহি আছিলোঁ সেইখিনি ঠাই পাই গ'লোঁ। আৰু সেইখিনি ঠাই হ'ল কলিতাকুছিৰ পৰা ভিতৰত আপোনাৰ আদাম গুৰু মাজাৰ শ্বৰীফত বৰ্তমান আমি উপস্থিত হৈ ইয়াৰে যিখন সমিতি আছে সেই সমিতিৰ লগত কথা পাতোঁ। আহক চাই থাকক শেষলৈকে ভিডিঅ'টো। স্বাগতম জনাইছোঁ আমি আমাৰ ইউটিউব চেনেল AOVS-লৈ। আজি আমি আছোঁ হাজো কলিতাকুছিত আৰু ইয়াতে যে আদাম গুৰুজনাৰ মৃত্যুবাৰ্ষিক তিথিটো উদযাপন কৰে, এই তিথিটো আমি ইয়াৰ দ্বাৰাই গোটেই ৰাইজক জনাব ওলাইছোঁ। আহক আমি কিছু তথ্য এই কমিটিখনৰ পৰা জানি লওঁ। আৰু আপোনালোকে যে আদাম গুৰুজনাৰ এই তিথিটো পালন কৰে, এই তিথিটো কেতিয়াৰ পৰা কেনেকৈ আৰু কিয় কৰিলে, আৰু আমি যিখিনি জানো ইয়াতে আপোনালোকৰ যি কলিতাকুছি বুলি কোৱা মানে কলিতা বংশধৰ, বাবুলগুৰি বুলি কোৱা বাবুল বংশধৰ, এনেধৰণৰ তেনেকুৱা কি কি ঘটিছিল সেইবিলাক আপোনালোকক আজি এইটো আমাৰ হাজাৰ বছৰ ওপৰত আমাৰ আটা দুটা মানে আদি পুৰুষৰ পৰা এইটো কৰি আছে। আৰু এই পৰ্যায়টো আধুনিক হৈছে এতিয়া, এইটো পৰ্যায় নাছিল, আগতে গাছ গছনি ইয়াত আছিল। ইয়াৰ আতিথ্য হ'ল এজন বাবা আছিল, যিজন এতিয়া আমি পালোঁ বা তেওঁ তাত স্মৰণ কৰিছোঁ। তেওঁৰ নাম নাদিৰ শ্বাহ, নাদিৰ শ্বাহ। তেওঁ বাচ্ছা কালতে ইয়াত আহিছিল আৰু এই গাঁওখনৰ নাম কলিতাকুছি। ইয়াতে কলিতা মানুহ আছিল, আমাৰ আদি পিতৃবিলাক কলিতা আছিল। তাৰপৰা তেওঁ আহিল বাচ্ছা কালতে, তেওঁক ৰাখিলে আমাৰ কলিতা মানুহখিনিয়ে, ৰাখি তেওঁক খুব মৰম কৰিলে। কিন্তু আগতেতো খুব জংঘল আছিল, চব জংঘল, মানুহ কেইঘৰমানহে থাকে এখন গাঁৱত। তেতিয়া মানে প্ৰত্যেক মানুহৰে গৰু আছিল, গৰুবিলাক কৰিব যায়, তেনেকৈ পালা ধৰে। প্ৰায় মানুহৰে গৰু 10, 12, 20জন এনেকৈ গৰু আছিল। তেতিয়া যায়, তেওঁৰ পালাৰ দিনা বাঘে গৰু নাখায়, খুব সুন্দৰভাৱে গৰু আহে। আৰু দুই এটা মানুহ তেওঁ চায় যে এই ল'ৰাটোৰ ওপৰত তেওঁৰ গৰু নাখায়, কিন্তু আমি চাৰিব গ'লে আমাৰ গৰু বাঘে ক্ষতি কৰে, খায়। গতিকে কি কাৰণ চাই যে মানে খেতি কাপে মানে ৰ'দত মানে হেৰি কৰি চাহ কৰি ধৰি তেওঁ শুই থাকে আৰু গৰুবিলাক বাঘে চৰি থাকে। এই কামটো দেখি তেওঁলোকে আচৰিত হ'ল, আমাৰ কলিতা মানুহখিনি আচৰিত হৈ তেওঁক মানে গৰু মানি লাহে লাহে তেওঁৰ বয়স হ'ল, ডাঙৰ হ'ল, বিয়া কৰাৰ বয়স হ'ল। তেওঁ 3জনী বিয়া কৰাইছিল, আমি জানাত আমাৰ আটা পিতাবিলাকে খোৱা হিচাপে 3জনী বিয়া কৰাইছিল, 3টা বংশ, ব্ৰাহ্মণ, কলিতা আৰু আমাৰ শূদ্ৰ। এই 3 বংশৰ মানুহ আমাৰ ইয়াতে আছে। যেনে আমি দেৱান দেখোঁ, চয়াত দেখোঁ, এইখিনি ব্ৰাহ্মণ আৰু কিছুমান শেষ ৰাখে শূদ্ৰ। এই ওপৰতে আমাৰ ইয়াতে চলি থাকি লাষ্টত মুছলিম হোৱাৰ পাছত তেওঁ এতিয়া মছজিদ এটা আছে। যেতিয়া বৰ্তমান এতিয়া যিটো মছজিদ আছে গাঁৱত হিচাপে মছজিদ এটা আছিল, সেই মছজিদটো তেওঁ মানে এটা ব্ৰত পালন কৰিছিল। তেওঁ মানুহখিনিক কৈছিল যে মই ইয়াতে ব্ৰত পালন কৰিম, মোক কমচে কম আপোনালোকে মানে এসপ্তাহ মানে নাচাব, আপোনালোক আঁঠুৱা টানি মানে কৰি আছে, ভেন কৰি আছে। গাঁৱত বদমাছ মানুহ থকা নাই, এইটো কি কৰিছে কি ফকীৰে কি কৰিছে চাওঁ, আঁঠুৱা দাঙি তেতিয়া তেওঁ নিদান নাইকিয়া হৈ যোৱাৰ পিছত তেনেকুৱা ভাল মানুহ থাকে নহয়, এতিয়া মানে সকলো জনালে যে মই আৰু নাই, মই গুচি আহিছোঁ, তোমালোকে ভুল কৰিলা। গতিকে মোৰ যি কানি কাপোৰ যিখিনি আছে তাত দাফন কাপোৰ কৰিছে। তেওঁৰ কানি কাপোৰ যিখিনি আছে মানে
ভয় বস্তু এইখিনিহে ইয়াতে দাফন কৰাই আছে আৰু তেওঁ বছৰত তাৰ পিছৰ পৰা আমাৰ ইয়াত বছৰত মানে বহাগ আৰু জেঠৰ দুমাহীৰ দিনা ইয়াত আমাৰ উৰুষ হিচাপ পালন কৰে বহুত যাত্ৰী হয় হিন্দু মুছলিম সকলো আহে ৰঙিয়াৰ পৰা আহে লুধিয়ানা এইবিলাকৰ ইয়াৰ বংশধৰো আছে আপোনাৰ ভগ্নী আদাবাৰী আপোনাৰ বৰকথা বা গোটেই অঞ্চলটো আপোনাৰ ইয়াৰ পৰা গোটেই যাত্ৰী আমাৰ হিন্দু মুছলিম যাত্ৰী ইয়াত আহে ইয়াত আমাৰ ৰাইজে চিলনি বনায় চিলনি বনাই সকলোকে বিতৰণ কৰে তেওঁলোকে খায় আৰু ইয়াক ধোৱা দূৰ কৰে এই ধোৱাৰ কাৰণে এওঁৰ আশীৰ্বাদ লোৱাৰ কাৰণে এই ভক্তবিলাক আহে ইয়াত আৰু ৰাতি আমাৰ উৰুষ হয় মানে হেৰি হয় গোটেই নিশা মানে ফকিৰি পাৰ্টি বুলি কয় যে তেওঁলোকে আহি ইয়াতে জিকিৰ জপৰ কৰে কৰি তেনেকৈ ই কৰে গতিকে এওঁৰ বহুত মহত্ব ইয়াৰ আগত আজি কেইবা বছৰৰ আগত আমাৰ আটাহাতৰ দিনৰ আগত তেতিয়া ইয়াত মানে এই যে গুৰুৰ বছৰটো হয় বহাগ আৰু জেঠৰ দুমাহীৰ দিনা তাৰে আগৰ দিনা ইয়াত ছাগলী 2-3টা ছাগলী নিজে নিজে আহে তাৰ ডিঙিত মানে চাউল হালধি মছলা এইবিলাক লৈ আহি ইয়াতে শুই থাকে আৰু তেওঁলোককে হালাল ৰাইজে চিলনি বনাই তেনেকৈ ভগাই দিয়ে কোনোবা মানুহে তেওঁ মানস কৰি পেলাই ঘৰত আহি বান্ধি দিয়ে ছাগলীটো য'ৰে নহওক আহি তেনেকৈ কিন্তু সেই দিনটো এতিয়া নাই এতিয়াতো আৰু মানে ক'ব গ'লে কলিৰ জামানা এতিয়াতো আৰু মানুহৰ ৰাইজৰ কমি গৈছে এতিয়া বিশ্বাসো কমি গৈছে গতিকে এনেকৈ পৰম্পৰা হিচাপে আজিলৈকে এইটো চলি আছে সেইকাৰণে আজি আমাৰ এই কলিতাকুছি নামটো আজিও উঠি যোৱা নাই মানুহখিনি আমাৰ ক'ব গ'লে কনভাৰ্ট কৰি মুছলিম আগতে আমাৰ কলিতা বংশ আমাৰ আদিবিলাক কলিতা বংশ আছিল কলিতাৰ পৰা আহি আহি আমি এতিয়া মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ যদিও আমাৰ ইয়াতে সমন্বয়টো আছে হাজোৰ এলেকাত আমাৰ হাজোত আজি হিন্দু মুছলিম সকলোৰ লগত সমন্বয় মিলন ভূমি এখন আমাৰ অন্ততঃ হাজোৰ মানুহখিনি হাজো বুলি ক'লে বৃহত্তৰ অঞ্চল এই অঞ্চলৰ মানুহখিনি আমাৰ কোনো জাতিভেদ আজিলৈকে নাই যদিও বহুত গণ্ডগোল হৈ গৈছে অসমত বা ভাৰতবৰ্ষত কিন্তু আমাৰ ইয়াতে সেই বস্তুটো আহি পৰা নাই এতিয়ালৈকে আমাৰ হোৱা নাই বুজিছে বিশেষকৈ হাজোত মানে ইণ্ডিয়াৰ ভিতৰত বুলি ক'ব পাৰি অসমতো বেলেগেই ইণ্ডিয়াৰ ভিতৰত বুলি ক'ব পাৰি হাজোত আমাৰ এইটো হোৱা নাই আমাৰ সমন্বয় এতিয়াও আছে ভাতৃত্ব আছে এতিয়াও হিন্দু মুছলিম বুলি কিছুমান মানুহে চিনিয়ে নাপায় আমাৰ হিন্দু নে মুছলিম এই পৰ্যায়তে আমি চলি আছোঁ আজিলৈকে গতিকে এইখিনি আতিবৃত্তি আছে আমাৰ মতে মুখীয়ালো আছে তেওঁলোকে কিন্তু মোৰ অলপ ইয়াতে অলপ জ্ঞান বেছি মোক অলপ বেছি সকলোৱে কয় যে এওঁই গোটেই এনটি হেৰি কৰে ঠিক আছে আপোনালোকৰ এই উৎসৱটো মোটামুটি এটা চন হিচাপে আছে নেকি যে ইমান চনৰ পৰা আমি কৰি আছোঁ মানে আমিতো অনুমানিক বৰ্ষ হিচাপে মানে আমাৰ আমিতো আটাত পাইছোঁ আটাৰ বাবাৰ পৰা তেনেকৈ চলি আছে হাজাৰ বছৰ অনুমানিক হাজাৰ বছৰৰ আগৰ পৰা এইটো চলি আহিছে তেনেকৈ চলি হাজাৰ বছৰ চলি আছে ঠিক আছে আপোনালোকৰ ইয়াত কলিতা বংশৰ বাহিৰে কোন কোন অঞ্চল আৰু কোন কোন বংশৰ মানুহ নাই ইয়াতে চাওক আমাৰ ইয়াতে এতিয়া ৰাজা বজাৰ যে আছে তাত আমাৰ দেৱান মানুহ আছে এই এওঁৰ বংশ আমি দেৱান মানুহ ইয়াৰ বংশ এওঁৰ বংশ মোৰ ঘৰ ইয়াতে আচ্ছা ঠিক সাততলা বুলি কয় তাতে তেওঁৰ মানুহ আছে কৃষ্ণৰ মানুহ মই যিকোনো হেৰি এইটো তেনেকৈ আমাৰ বিভিন্ন জেগাত তেওঁৰ বংশৰ মানুহ আছে বিশেষকৈ আমাৰ এইখিনি ৰাজা বজাৰ কলিতা গৈছে ইয়াৰ মানুহ কিন্তু তাত তেতিয়া উঠি গৈছে তাৰ মানুহ ইয়াত উঠি আহিছে আগৰ দিনত অলপ মানুহবিলাক বেলেগ ধৰণৰ আছিল তেনেকৈ সেইবিলাক মানুহৰ কাম সময় তেওঁলোকো আহিছে ইয়াতে আছে এই অলপ জেগাত গুচি গ'ল আহিব এতিয়া আৰু ভাত পানী মানে মই ক'ব বিচাৰিছোঁ যে এই যেতিয়া আহি তেওঁৰ যিটো ৰীতি নীতি বা ধৰ্মীয় আদৰ্শ সেইটোক লৈ যিখিনি চেঞ্জ হ'ল তেনেকুৱা কিমানটা অঞ্চল আছে মানে অনুমানিক এতিয়া আমাৰ ইয়াতে অঞ্চল ঘৰ আমাৰ মই ক'লো নহয় ৰাজা বজাৰ আপোনাৰ বামুণগুৰিও আছে বামুণগুৰি চৈতিয়াপাৰা এনেকৈ আপোনাৰ ঠাইকোচোপা আপোনাৰ সাতদলা ঠিক হৈছে কিন্তু নতুনকৈ হৈছে ৰঙিয়া অঞ্চলত বহুত আছে উদিয়ানাত আছে
বিৰাজনীৰ পৰা বিজনী এইবিলাক তাৰমানে তেওঁলোকে ইয়াত আহে আৰু কিছুমান এতিয়া অহা নাই ৰাতি আহিব আহি ইয়াতে মানুহ কৰিব গান বাজনা এই উৎসৱটো আপোনালোকে কৰি আছে ইয়াৰ কিমানখিনি দৰ্শনাৰ্থী আহিছে ফলৰ ব্যৱস্থা আপোনালোকৰ চিন্নি এই চিন্নিৰ কিমান ব্যৱস্থা কৰে চিন্নি ধৰক আমি অনুমানিক আমাৰ ধৰক যে থালি ডেৰমনীয়া থালি আছে আমি 40 তাৰিখ 42 40ৰ ওপৰত আমাৰ থালি চিন্নি হয় গতিকে কেইবাহাজাৰ মানুহ খাব পাৰে মানুহ হয় এতিয়া আৰু মানুহ হ'ব আহি আছে মানুহ সমাজৰ ফালৰ পৰা আমি 3 কুইণ্টল চাউল কিনিছোঁ আৰু যাত্ৰীয়ে আনিছে প্ৰায় 2 কুইণ্টল এই 5 কুইণ্টল সম্পূৰ্ণ তাৰোপৰি আমাৰ মুৰ্গী ছাগলী এইবিলাক আহে যাত্ৰীবিলাকে আহে এইবিলাক কৰি দি দিয়ে আপোনালোকে এই যে আজি 40 তাৰিখ দেখা পালে যোৱা বছৰ মানে দৰ্শনাৰ্থী গাড়ী আছে ঠিক আছে এই যিটো নহয় আমি আচলতে এই যাত্ৰীখিনিক আমি তেওঁলোকক শুশ্ৰূষা কৰাৰ কাৰণে আমি ৰাইজে বহি আলোচনা কৰি আমি মানে গিৰিমূৰীয়া কৰি আমি পইচা তুলি কালেকশ্যন কৰি যিহেতুকে তেওঁলোকৰ আমি যিটো আহিব মাজাৰ চলিব বাবাৰ নামত সেইটো আমি আমাৰ পিছত ব্যৱহাৰ সেইটো পিছত ব্যৱহাৰ আমি সমাজৰ ফালৰ পৰা আমি আমাৰ 135 জন মানুহ আছোঁ ইয়াতে তাৰপৰা ৰাজা বজাৰৰ মানুহ তেওঁলোকক সহযোগ কৰে তেওঁলোকক পইচা পাই দিয়ে চাউল তাউল হাবি জাবি এনেকৈ মুৰ্গী বা ছাগলী এনেকৈ দিয়ে তেওঁলোকেও দিয়ে দি আমি সেই লৈ আমি মানে 40 ওপৰত ফন্দি যায় সেনেকৈ আমি যাত্ৰীখিনি শুশ্ৰূষা কৰি ঠিক আছে আপোনালোকৰ এই যে আজি উৎসৱটো ধৰক কোনোবাই মানস কৰি থৈ দিলে বেগ কৰি থৈ দিলে যে মই এফালে চিন্নি যোগাৰ দিম কাৰণবশতঃ তেওঁৰ আৰ্থিক ব্যৱস্থা হওক বা কিবা এটা কাৰণত তেওঁ আহিব নোৱাৰিলে আজি চিন্নিটো আগবঢ়াব নোৱাৰিলে আপোনালোকৰ লগত আলোচনা কৰিলে যে মই বেলেগ এদিন এখন দিম তেওঁক আজিৰ বাহিৰে আৰু তেওঁক কোনদিনে দিব ক'লে অহা বছৰ দিব গোটেই 12 মাহে 12 মাহে আহি থাকে আপোনাৰ যাত্ৰী ধৰক এতিয়া এইটো গ'ল ধৰক এনেকুৱা হ'ব কালি পৰহি কোনোবাই আকৌ মানে ছাগলী লৈ আহিব মুৰ্গী লৈ আহিব গাঁৱৰ মানুহে খবৰ দিয়ে খবৰ দিয়াতে মিলাদ হয় মানে চিনি চালাদ বনাই আমাৰ ৰাইজে সহায় কৰি দিয়ে খৰিষাৰ আদি কৰি বাচন বৰ্তন এইবিলাক সহায় কৰি দিয়ে দি আৰু চিনি চালাদ কৰি গুৱাহাটীৰ মানুহ আহে অন্য জেগাৰ পৰাও আহে পাৰে আপুনি যিটো প্ৰশ্ন কৰিলে এতিয়া এঘণ্টা আগত ৰঙিয়াৰ পৰা মঙলদৈৰ পৰা 2000 টকা ঠিক আপুনি কোৱা মতে তেনেকুৱা এটা মনত এটা ৰিপৰ্ট দিছে নাই সেই সময়ত আহিব ৰঙিয়াৰ মানুহ আছে আজি তাৰোপৰি ধৰক আপোনালোকে যে উৎসৱটো পালন কৰি আছে এই উৎসৱটো আপোনালোকে বছৰ ধৰি পালন কৰি আছে মানে কৰি থাকিব লাগিব আপোনালোকৰ পিঢ়ি ধৰি কৰি থাকিব লাগিব ইয়াতে ধৰক আপোনালোকৰ কিছুমান ব্যক্তি আছে যে আমি এই অনুষ্ঠানটোত এইবাৰ যাব নোৱাৰিম কিন্তু তেওঁলোকৰ টকা পইচা আছে তেওঁলোকৰ কিবা আৰ্থিক অনুদান দিব ইচ্ছা আছে তেওঁলোকে আহিবও সময় নাই তেওঁলোকে ধৰক আজিকালি নেটৱৰ্কৰ যুগ গতিকে বেংকিং নেটৱৰ্কৰ দ্বাৰা আপোনালোকক পইচা এটা বিচাৰি দিব তেনেকুৱা কিবা আপোনালোকে ব্যৱস্থা ৰাখিছে আছে এনেকৈ দিয়ে দানাখিনি দিয়ে মানে সুধি লয় দি দিয়ে আমাক কমিটিৰ মানুহ দি দিয়ে ধৰক আপুনি মোৰ বন্ধু তেনেকৈ আছে যে মই তাত পইচা দিব লাগিছিলে যাব নোৱাৰিলোঁ গতিকে আপোনাৰ মানে গুগল পে' নম্বৰটো দি দিওঁ এই মাজাৰৰ স্থায়ী আপোনালোকৰ নম্বৰ বৰ্তমানলৈ দিয়া নাই তেনেকৈ দিয়া নাই আমি তাৰমানে প্ৰত্যেকবাৰ মানে এইবাৰ অলপ হেৰি হ'ল মানে ভোটৰ কাৰণে অলপ মানুহে যদি ভয় খাই গ'লে যে কি কৰা যায় পোষ্টাৰ চফা আমি পোষ্টাৰ চফা গাড়ীবিলাকত মাৰি দিওঁ 4-5 দিন আগতে তেনেকৈ যায় কিন্তু এইবাৰ পোষ্টাৰ চলোৱা নহ'ব কিছু মাইক এলাউন্স কৰা হৈছে আৰু এনেই জানেই মানুহখিনি বহাগ জেঠৰ গমাহীৰ দিনা সেইটো হিচাপ কৰিয়েই থাকে তেওঁলোকে জানে কিন্তু তথাপিতো আমাৰ এটা ৰাজহুৱা কৰ্তব্য এলাউন্স কৰি দিয়া ঠিক আছে আপোনালোকৰ এই উৎসৱটো বছৰে চলি থাকক
ৰাতি আহি থাকক যিমান ধৰ্মপ্ৰেম ৰাইজ আছে তেওঁলোকে আহি যি মনৰ আশা লৈ আহে সেইবিলাক পূৰণ হওক আপোনালোকৰ হওক তাৰে কামনা কৰি